নমস্কাৰ সকলোকে আশা কৰিছোঁ সকলো ভালে কুশলে আছে জলফাইৰ বতৰ আৰু বজাৰত যাওঁতে দেখিলোঁ যেতিয়া মাছেদি খোৱা যাওক বুলি ভাবি এয়া মই বনাব ৰেডি হৈছোঁ ইফালে ইমান গৰমো পৰিছে এনেকুৱা টেঙা আঞ্জা কেতিয়াবা খাব বহুত মন যায় এই বুলি ভাবি মই জলফাই 5টা ল'লোঁ আৰু আলু এটা কুকাৰত হুইচেল দি ল'লোঁ বইল কৰি আৰু ইফালে মই আঞ্জাখনৰ কাৰণে কেৰাহীটোত মই তেল অকণ দিছোঁ আৰু পিঁয়াজ জলকীয়া 4টামান দিছোঁ আদা নহৰু অকণমান থেতেলাই দি দিছোঁ আৰু এইখিনি ভাজি তাতে মই তেলতেই ৰেড চিলি পাউডাৰ হালধি অকণমান আৰু জিৰা গুড়ি অকণ দি দিছোঁ আৰু বইল কৰি থোৱা আলুখিনি আৰু জলফাইখিনি মই এতিয়া দিছোঁ আৰু পানীখিনি মই থৈ দিছোঁ কুকাৰত যে হুইচেল দিছিলোঁ মানে সেইখিনি মই আঞ্জাত দি দিম আৰু তাৰপিছত ভাজি থোৱা মাছখিনি মই দি দিছোঁ আচলতে মই দিয়া নাই হাজবেণ্ডে বোলে ধুনীয়া গোন্ধ পাই পেলাই উঠি আহিলে তেওঁৱে লৰাই দিলে আৰু তাৰপিছত কালাৰটো ক'লে কি বা ইমান ধুনীয়া হৈছে তাৰপিছত এয়া পানীখিনি মই দি দিলোঁ আৰু উতলিবৰ কাৰণে থৈ দিম মই ঢাকন মাৰি আমি এনে কৰ্মসূত্ৰে মানে মোৰ মিষ্টাৰৰ কৰ্মসূত্ৰে আমি গোলাঘাটত থাকোঁ গুৱাহাটীত ঘৰ হয় আমাৰ এনে আৰু ইয়াত কিন্তু বহুত গৰম পৰিছে গুৱাহাটীতো বোলে বহুত গৰম পৰিছে মাৰ লগত কথা হয় মায়ে কৈ থাকে বহুত গৰম তাকে বোলো আপুনি জনাবচোন আপোনালোকৰ ফালে কেনেকুৱা গৰম আৰু ইফালে আমাৰ হৈ গ'ল আঞ্জাটো ৰেডি তাত মই ধনিয়া দি দিছোঁ আৰু ইফালে মচমচীয়াকৈ একদম ভাঙন মাছ ভাজি খাবলৈ মন গ'ল এয়া তাৰপিছত মই মছলা পাতি এনেকৈ সানি লৈ পেলাই তেলত ফ্ৰাই কৰিলোঁ আৰু নাজানো কিয় বা আজি কালাৰটো ইমান ধুনীয়া লাগিছে চাগে ৰ'দ পৰাৰ কাৰণে নেকি মই বাৰু নতুন ৰান্ধনি হয় বিয়া হ'ব মোৰ বেছি দিন হোৱা নাই আৰু এয়া ধুনীয়াকৈ সজাই মেলি লৈছোঁ গাৰ্নিচিং কৰি আৰু নেক্সট ভিডিঅ'ত লগ পাম আকৌ বাই বাই